1. কম কক শুনক বেছি, অতিৰিক্ত কথা কোৱা মানুহ পাতল হয়। 2. কৌতুক কৰি হ'লেও কেতিয়াও মিছা নক'ব। 3. কাৰোবাক কথা দিলে কথা ৰখাৰ চেষ্টা কৰক। 4. ভুল হ'লে তৰ্ক নকৰি চৰি কোৱাৰ অভ্যাস কৰক। 5. অকাৰণত বা অপ্ৰয়োজনত নাহাঁহিব। 6. একে উশাহতে ঘন কথা নকৈ লাহে ধীৰে কথা কওক। 7. যি নাজানে সিয়ালৈ একো ক'ব নাযাব। 8. নজনা বিষয় লৈ তৰ্ক নকৰিব। 9. কাকো বুজাব নাযাব যে আপুনিও শ্ৰেষ্ঠ। 10. আনক ক'বলৈ দিয়ক, আগতে তেওঁৰ কথা শুনক। 11. শব্দ কৰি আহাৰ নাখাব। 12. খং উঠিলে নিজকে নিয়ন্ত্ৰণ কৰক। 13. কোনোবাই আপোনাৰ ভুল কৰিলে সহজে ক্ষমা কৰি দিয়ক। 14. ফটা চিঙা কাপোৰ চেণ্ডেল পৰিধান নকৰিব। 15. সহজতে অন্যৰ ওচৰত হাত নাপাতিব। 16. পাৰিলে কাৰোবাক খুৱাওক, কিন্তু নিজে দাবী কৰি নাখাব। 17. খোৱা বস্তু আগত আনিলে আগতে আনক দিয়ক। 18. সৰু ডাঙৰ সকলোকে সন্মান দি কথা কওক। 19. মুখ আৰু শৰীৰৰ দুৰ্গন্ধৰ পৰা মুক্ত থাকক। 20. নিজক সকলো সময়তে সৰু বুলি ভাবক, নম্ৰতা ভদ্ৰতা দেখাওক। সুখী হোৱাৰ 10টি উপায়। 1. মেডিটেশ্যন কৰা। 2. খোজকাঢ়ি ফুৰিবলৈ যোৱা। 3. পৰিবাৰৰ লগত সময় অতিবাহিত কৰা। 4. কৰ্মস্থানৰ ওচৰত থকা। 5. কৃতজ্ঞতা প্ৰকাশ কৰা। 6. অন্যক কোনো স্বাৰ্থ নোহোৱাকৈ সাহায্য কৰা। 7. পৰ্যাপ্ত পৰিমাণে টোপনি যোৱা। 8. ব্যায়াম কৰা। 9. মন খুলি হঁহা। 10. বাহিৰত ঘূৰিবলৈ যোৱা। শৃংখলা চোৱা পৰুৱাৰ মাজত। একতা চোৱা কাউৰীৰ মাজত। বিশ্বস্ততা চোৱা কুকুৰৰ মাজত। স্বচ্ছতা চোৱা পাৰৰ মাজত। পৰিশ্ৰম চোৱা ঘোঁৰাৰ মাজত। সাম্যতা চোৱা মৌ-মাখিৰ মাজত। আৰু হিংসা, ক্ৰোধ, লোভ, নিষ্ঠুৰতা, অহংকাৰ চোৱা সৃষ্টিৰ শ্ৰেষ্ঠ জীৱ মানুহৰ মাজত। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আপোনালোকৰ জীৱনতো এনে কোনো অভিজ্ঞতা থাকিলে কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। থেংক ইউ।